ইউডিএফৰ সাধাৰণ সম্পাদক তথা 21 নং মানকাছাৰ সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী আমিনুল ইছলাম স্যার। মই স্যাৰৰ বায়োগ্ৰাফিটো জানিবলৈ চেষ্টা কৰিম। 75 মোৰ জন্ম ডিগ্ৰী ল মোৰ গুৱাহাটী ইউনিভাৰ্চিটি। মই বিয়া পাতিছিলোঁ 2004। কিয় ৰাজনীতি আহিলে অলপ ক'ব নেকি? সাৰ্ভাইভেল পলিটিক্স কৰিব লাগিব। আমি যেতিয়া দেখিছিলোঁ যে ইয়াত সঁচা অৰ্থত ক'বলৈ গ'লে টৰ্চাৰ কৰে, উজনি অসমত গ'লে কাণত ধৰি ৰখাই থৈ দিয়ে, আঁঠু কাঢ়ি থৈ দিয়ে, নীলডাউন কৰাই থৈ দিয়ে। হেল্থ ছেক্টৰটো ইমান বেয়া। আজি আপুনি কল্পনা কৰিব নোৱাৰিব মোৰ মানকাছাৰত এটা গাইনী ডক্টৰ নাই, এটা MD নাই, ইণ্টাৰ ডিষ্ট্ৰিক্টত এটা MD নাই, এটা গাইনী ডক্টৰ নাই। আমাৰ ইণ্টাৰ মানকাছাৰত আমি দেখিছোঁ এটা ভাল এটা এক্সৰে চেণ্টাৰ নাই। ডেট মিনছ ক'ব খুজিছোঁ এটা হাড্ডি ভাঙিলে এটা অৰ্থ ডক্টৰ নাই, এটা কাৰ্ডিঅ'লজি ডক্টৰ নাই। ডেট মিনছ আমাৰ ডিষ্ট্ৰিক্টত এখন ডেকা আজিৰ পৰা 15-16 বছৰ আগত মই একদম ভেৰি য়াং জাষ্ট মাষ্টাৰ ডিগ্ৰী ল কমপ্লিট কৰিছোঁ, এডভকেচি কৰি আছোঁ। তো সেইটো এটা উদ্যম আছিল যে য়েছ আইকেট আন্দোলন কৰিছোঁ, ভেঞ্চাৰ স্কুল শিক্ষকবিলাকক লৈ আন্দোলন কৰিছোঁ, আমাৰ কি কয় উদ্বাস্তুবিলাকক লৈ আন্দোলন কৰিছোঁ, NRCৰ কাৰণে কৰিছোঁ। জন্ম কেনেকৈ হৈছিল? বহুতে মানুহে ভাবে যে IMDT আইন বাতিল কৰাৰ ফলতহে ইউডিএফৰ জন্ম হৈছিল, কিন্তু আপুনি যিহেতু ইউডিএফৰ জন্মৰ পৰাই আপুনি ইউডিএফৰ লগত জড়িত হৈ আছে, তো আপুনি সংক্ষেপে ক'ব নেকি যে ইউডিএফৰ জন্ম কি হৈছিল? 2021 চনৰ ইউডিএফৰ মূল মন্ত্ৰ কি হ'ব? এনেকুৱা কথা ক'ব পাৰে যে এইবাৰ ভোট হ'ব মিয়া ভাৰ্চেছ অসমীয়া। যোৱাবাৰ আমি দেখিছিলোঁ কৈছিল যে শৰাইঘাটৰ শেষ ৰং। যোৱাবাৰ আমি দেখিছিলোঁ যে লাচিতৰ লগত মানে এইবাৰ কৈ আছে মোগলৰ লগত আহোমৰ যুঁজ। এইবাৰ কৈছে তেখেতসকলৰ মানে সংস্কৃতি হওক, মুৰলী মনোহৰ যোশীয়ে হওক, উমা ভাৰতীয়ে হওক, তেখেতসকলৰ লগত কেছ চাৰ্জশ্বিট আছিল। তেখেতসকলে আজি মানে CBI মানে আমাৰ লক্ষ্ণৌ কোৰ্টত তেখেতসকলক ফ্ৰী কৰি দিলে। পইচাৰে ধৰ্মৰ অনুষ্ঠান কৰিব নোৱাৰি, পঢ়াব নোৱাৰি, তেতিয়াহ'লে পুষ্কৰ মেলা ব্ৰহ্মপুত্ৰ নৱমীৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা কি মিনিং আছে? কৈ যায় আজাদ বন্ধ কৰি আমি অসুৰৰ লগত তুলনা কৰে। এইবিলাক কথা অত্যন্ত দুৰ্ভাগ্যজনক। যদি নামঘৰ সেইবিলাকত দিছিল, মছজিদত কিয় দিয়া নাই, গীৰ্জাত কিয় দিয়া নাই, বাকীবিলাকত কিয় দিয়া নাই? সেইবিলাকত দিব লাগিছিল। চৰকাৰী পইচাবিলাক সেইবিলাকত মিত্ৰতা হ'ব। এই ক্ষেত্ৰত মানে নামনি অসমত কেনেকুৱা প্ৰভাৱ পৰিব বুলি 2021 চনত ইলেকশ্যন খেলিব বুলি ভাবিছে? তো আপুনি যিহেতু মানকাছাৰ সমষ্টিতে মানে বসবাস কৰে, তো মানকাছাৰৰ মূল ইছ্যু কি হ'ব আপোনাৰ ইলেকশ্যনত প্ৰচাৰ? ইউডিএফৰ MP আছে লাষ্ট 12 ইয়াৰ্ছৰ পৰা, আৰু আপোনাৰ ৱাইফ ইয়াতে MDC চিফ চেয়াৰমেনশ্বিপ হিচাপে। স্যাৰ আপুনি অলপ ক'ব নেকি সংক্ষেপে যে ইউডিএফে কি কি কাম কৰিলে? MLA আৰু আপোনাৰ কি ZPC চেয়াৰমেনে লগ লাগি বোলে কিবা এটা মাটিৰ কেলেংকাৰী কৰিছে, এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? ছাৰ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে। এইটো মই প্ৰয়োজন বুলি ভাবিছিলোঁ যে এনেকুৱা প্ৰশ্ন এটা আহক।